লক্ষ্যধৰ চৌধুৰীৰ গজালিৰ লক্ষ্য। মই গান্ধীৰ দৰে হম, সদায় সত্য পথত ৰম, অহিংস ব্ৰতেৰে জগত চিনি, সত্য কথাহে কম, মই গান্ধীজীৰ দৰে হম। মই হম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। মই হম জৱাহৰলাল। মই হম আজাদৰ দৰে, দেশৰ কাৰণে স্বাৰ্থ বলি দিম অকাতৰে। মই হম আজাদৰ দৰে। মই নেতাজী সুভাষ হম, পৰ্বত লংঘি সাগৰ নেওচি জয়ৰ তিলক লম। মই নেতাজী সুভাষ হম। মই হম সৰোজিনী বিশ্ববিজয়িনী, সুপ্ত ভাৰত জগাই তুলিম, ঢালি দিম সঞ্জীৱনী। মই হম সৰোজিনী। মই হম জয়প্ৰকাশ, উচ্চ নিজ কৃষক বনুৱাৰ কৰিম বিভেদ নাশ, নকৰো পৰত আশ। মই হম জয়প্ৰকাশ। মই হম তৰুণ ৰাম, দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম। মই হম তৰুণ ৰাম। মই হম কৰ্মবীৰ, নামতো নবীন কামতো নবীন, বীৰ পুত্ৰ জননীৰ মই হম কৰ্মবীৰ। মই হম কনকলতা, প্ৰাণ বলি দিওঁ উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। মই হম কনকলতা। মই কুশল কোঁৱৰ হম, দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি লম। মই কুশল কোঁৱৰ হম। আমি নৱভাৰতৰ নতুন গজালি, নতুন উৎসাহ গাত, মৰততে আমি সৰগ ৰচি ফুলাম পাৰিজাত।